দীপেন বড়ো ভাল ল'ৰা। দীপেন বড়োৱে BPF-ত যোগদান কৰিব লাগিছিলে যদি বড়োলেণ্ডৰ ৰাইজক সহায় কৰিব খোজে, কাৰণ 5 বছৰটো হাগ্ৰামা মহিলাৰী ইয়াত থাকিব। নাই, সকলোৰে নিজৰ নিজৰ কথা থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ কিবা এটা ভাবি কৈছে, আৰু মোৰ এটাই কথা যে দল যিয়ে নহওক কিয় জিকি যাব লাগে, আৰু জিকাই পঠোৱাটো ৰাইজে সিদ্ধান্ত দিব। মুখ্যমন্ত্ৰীয়ে উপদেশ দিছে নিজৰ ভাই বা নিজৰ পৰিচিত এজন মানুহ হিচাপে, কিয়নো বিভিন্ন সভা সমিতিত আলোচনা বিলোচনাত চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক আমি বিভিন্ন সময়ত লগ ধৰিছিলোঁ, তেখেতক লগ পাইছিলোঁ, আৰু তেওঁ এই কথাটো চিন্তা কৰি পেলাই কৈছে চাগে যে তেওঁ BPF-ত গ'লে বা BPF-ত যোৱাটো ভাল আছিল, সেই হিচাপে কৈছে। আৰু মই BPF-ত গ'লেও ৰিহন দৈমাৰী ডাঙৰীয়া মোক হাৰাবৰ কাৰণে কাম কৰিলেহেঁতেন, কাৰণ তেওঁ যিহেতু টিকেট বিচাৰিছিল। তো সেইটো বাস্তৱ মই দেখা নাই। ৰাইজে আশীৰ্বাদ দিছে, ৰাইজৰ আশীৰ্বাদেৰে আমি আগবাঢ়িম, আৰু মই দৃঢ় বিশ্বাসী সকলো ৰাইজৰ আশীৰ্বাদ লৈ পেলাই আমি এই যুদ্ধ জয়ী হ'ম। যোনে যিখিনি উপদেশ দিছে এইখিনি মই শুনিছোঁ, আৰু BPF আৰু BJP যিহেতু এলায়েন্স আছে, সেই হিচাপে আঞ্চলিক দল BPF-ক তেওঁ গ'লে ভাল আছিল সেই কথাটো ক'ব। কিন্তু তাৰ আগত UPPL আৰু BJP-ৰো এলায়েন্স আছিল। সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমানক কৈছিল যদি BJP-ত নাযায় তেতিয়াহ'লে UPPL-ত যাওক। আজি তেওঁ BPF আৰু BJP যিহেতু এলায়েন্স আছে, তেওঁ ক'ব পাৰে যে তেওঁ BJP-ত যদি নাযায় তেতিয়াহ'লে BPF-ত গ'লে ভাল আছিল। এইটো এটা আন্তৰিকতা, এটা সহানুভূতি। যিহেতু তেখেতক মই বহুত দীঘলীয়া সময় চুক্তি ৰূপায়ণ জাতিৰ স্বাৰ্থত তেখেতক লগ ধৰিছিলোঁ, এই আন্তৰিকতাটো তেওঁ প্ৰকাশ কৰিছে। তেওঁ মনত একো বেয়া মনোভাৱ নাই বুলি মই ক'ব বিচাৰোঁ। আৰু মই যিহেতু ৰাজনীতিত নতুন, 16-17 দিন হৈছে, কোনো ৰাজনৈতিক দল কোনো নেতাৰ লগত মোৰ শত্ৰুতা নাই, আৰু নিজৰ কথা নিজে আমি ৰাইজৰ আগত লৈ গৈছোঁ। আমাৰ এজেণ্ডা আমি আগত লৈ গৈছোঁ, ৰাইজে আমাৰ এজেণ্ডা একচেপ্ট কৰিছে, আমি জয়ী হ'ম।